নমস্কাৰ। বজাৰৰ পৰা আৰু কিমান মিঠাই কিনি খাব, কেতিয়াবা নিজেও বনাই খাবলৈ মন নাযায় জানো, তাকো ঘৰতে থকা সামগ্ৰীবোৰেৰে। সেয়ে মই আজি আপোনালোকলৈ এটা অতি সহজে কম সময়তে ঘৰতে পোৱা 3বিধ সামগ্ৰীৰে বনাই খাব পৰা এটা মিঠাই আপোনালোকক বনাই দেখুৱাম। যিটো মিঠাই আপোনালোকেও ঘৰতে বনাই খাব পাৰিব বা ঘৰৰ সকলোকে খুৱাব পাৰিব। চুজিৰ এটা সুন্দৰ মিঠাই ৰেচিপি লৈ মই বিচিত্ৰা ফুড মেকিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মিঠাইটো বনাবৰ কাৰণে প্ৰথমতে গেছত কেৰাহীটো পাতি 1 গিলাচ গাখীৰ দি অকণমান গৰম হ'ব দিছোঁ। গাখীৰখিনি অকণমান গৰম হোৱাত লৰাই লৈ সৰু কাপৰ জোখাৰে 1 কাপ চুজি লৈ সেই চুজিখিনি কমকৈ দি এখন হাতেৰে এনেদৰে লৰাই থাকিব লাগিব। মই চুজি লোৱা কাপটোৰ জোখাৰেই 2 কাপ গাখীৰ লৈছিলোঁ। এতিয়া এইখিনি গাখীৰখিনি শুকাই চুজিখিনি গোটা হৈ যোৱালৈকে এনেদৰে লৰাই থাকিম। এতিয়া এইখিনি হৈ গৈছে। এতিয়া গেছটো অফ কৰি এইখিনি এখন প্লেটলৈ বাকি দিম আৰু এখন ঢাকনি লগাই কিছু সময় ৰাখি দিম। এতিয়া এইখিনি অকণমান ঠাণ্ডা হয় মানে মই চেনি পানীখিনি অৰ্থাৎ চাচনিখিনি ৰেডি কৰি লওঁ। এয়া পাত্ৰ এটাত চেনি 1 কাপ আৰু সেই কাপটোৰ জোখাৰে পানী 1 কাপ দি ল'লোঁ। লগত তাত ইলাচি 3টা দি এইখিনি ভালকৈ লৰাই আঠা হোৱালৈকে মই এইখিনি পগাই ল'ম। এয়া মোৰ চেনি পানী অৰ্থাৎ চাচনিখিনি ৰেডি হৈ গ'ল। এতিয়া চুজিখিনি অকণমান ঠাণ্ডা হ'ল। এইখিনি এতিয়া অকণমান মঠি ল'ম। মঠোতে হাতত লাগি ধৰিলে অকণমান তেল বা ঘিউ সানি ল'ব। এয়া মোৰ চুজিখিনি মঠা হৈ গ'ল। এতিয়া মই এইখিনি এটা এটাকৈ মিঠাই শ্বেপ দি বনাই ল'ম। মই ঘিলাটোৰ নিচিনাকৈ বনাইছোঁ, আপোনালোকে গোল বা দীঘলীয়াকৈও শ্বেপ দিব পাৰিব। এনেদৰে মই গোটেইকেইটা মিঠাই বনাই ল'লোঁ। এয়া কেৰাহীত তেল দি ভালদৰে গৰম হোৱাত চুজিৰ মিঠাইকেইটা দি দিলোঁ। লগে লগে এইখিনি লৰাই নিদিব, নহ'লে মিঠাইখিনি ফাটি যাব পাৰে। কিছু সময় পাছতহে লুটিয়াই দিব। আৰু এতিয়া মই গেছৰ জুইটো ল' টু মিডিয়াম ফ্লেমত এইখিনি ৰঙা হৈ যোৱালৈকে ভাজি ল'ম। মোৰ এইখিনি ধুনীয়া কালাৰ আহি গ'ল। এতিয়া এইখিনি মই তেলৰ পৰা নমাই গৰমে গৰমে বনাই থোৱা চাচনিখিনিত দি দিম। কিছু সময় পাছত এইখিনি এবাৰ লুটিয়াই চামুচেৰে চাচনিৰ মিঠাইখিনিৰ ওপৰত দি দিছোঁ। এনে কৰিলে চাচনি মিঠাইটোৰ ভিতৰলৈ ধুনীয়াকৈ সোমাই যাব। এনেদৰে কৰাৰ পাছত 10 মিনিটমানৰ কাৰণে এইখিনি চাচনিত ডুবাই থ'ম। 10 মিনিটৰ পিছত এয়া মোৰ চুজিৰ লালমোহন ৰেডি হৈ গ'ল। শেষত মোৰ চুজিৰ মিঠাই ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে লগে লগে পাব। এয়া চাওকচোন, মই এটা মিঠা ধুনীয়াকৈ আপোনালোকক কাটি দেখুৱাইছোঁ। এয়া চাচনিখিনি একদম ধুনীয়াকৈ ভিতৰলৈকে সোমাই গৈছে, পুৰা ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ এদিন বনাই খাই চাবচোন। আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।